কিহৰ কাৰণে কাম কৰিছ? ভেলাঘৰ। ফাইট। হেল্ল' দোস্ত, গুড মৰ্ণিং দোস্ত। শুই উঠিলোঁ। আজি ভেলাঘৰ। যোৱাকালি ইয়াতে ৰাতি থাকিলোঁ। এতিয়া বৰ্তমান গোটেই পালে ইয়াত আছে। চাই লওক। আমাৰ ভেলাঘৰটো চাই লওক। এইটো আমাৰ ভেলাঘৰ বিশেষ নহয়, চিম্পুল ভেলাঘৰ এইটো এটা। কি মেলাত ওলাই এইটো দাম্ফা? কি মেলাত? এইখন আমাৰ দাম্ফাখন বোলে জুমিলি মেলাত ওলাই, জুমিলি মেলাত। কি কৰি আছ তহঁতে? এইটো কি পাকঘৰ? বাহ বঢ়িয়া গুপগুপীয়া অকমানিকা ৰুমো। ভেলাঘৰ খানা মাংস আৰু ইফালে এটা আছে মাংস। কেনেকুৱা মাংস? তিনডাল প্ৰকাণ্ড হাঁহ। আমাৰ ভেলাঘৰৰ দৃশ্য চাওক। তিনটা হাঁহ। হেল্ল' দোস্ত, আমাৰ খানা পিনা বনোৱা চলি আছে। আমাৰ বনোৱা ৰান্ধনি চলি আছে, বনোৱা বনোৱাই চব চলি আছে। খানা পিনা বনাই আছে। ইফালে চাওক ভেলাঘৰ ভিতৰত নাচি আছে। নাচন চলি আছে বোলে বাঁহী বাদক। আৰু ভেলাঘৰ বুলিলেতো আৰু নকবই আৰু জুই পাব লাগে। তো এয়া জুই পাবৰ কাৰণে ৰাখি দিছো, এইবিলাক জুই পাই আছো। মাংস নাপাক দে, ভাত শেষ কৰিবি নেকি? মাংস নিদে যদি কেনেকে খাবি? এই টিকু কেনেকুৱা লাগিছে? মজা নেকি? মাত দিবা নোৱাৰে কৈছ? আৰু কিছু সময়ৰ পাছত আমাৰ ভেলাঘৰ জ্বলাই দিয়া যাব। এইটো ভেলাঘৰ আৰু ইফালে মেজি আছে, মেজি কেইটা জ্বলোৱা হ'ব কিছু সময়ৰ পাছত। আৰু সিফালে আমাৰ আজি যোৱাকালি অনা মাংস এতিয়া বৰ্তমান বনাই আছে মানে খাবলে। চাই লওক। হেল্ল' দোস্ত, ভেলাঘৰ জ্বলাম আৰু বস্তুবিলাক চব ঘৰত লৈ গৈ আছো। এয়া জুই পুৱাই আছে আৰু ইফালে গান লগাই ভিতৰতে অলপ নাচি আছে। অলপ পিছত মাইক চাইক বাহিৰত উলিয়াই দিম আৰু লাহেকে গা পা ধুই আহি ভেলাঘৰ বাই বাই।
হেল্ল' দোস্তু, এতিয়া বৰ্তমান আমি ভেলাঘৰ জ্বলাব ওলাইছোঁ, চাওক। আমাৰ ট্ৰাক গাড়ী জ্বলি গ'ল। ইমান অকলে গৈ কষ্ট কৰি বনাই জ্বলাই শেষ আৰু সিফালে থাকিলগৈ, চাইখিনিহে থাকিলগৈ।